দাদা ইয়াতে আছে, দাদাক মই হয়তো এইফালেদি গ'লে ফিল কৰোঁ দাদা ইয়াতে আছে বুলি। যোনদিনাখন দাদাৰ এইটো নিউজটো আমি পাইছোঁ, যোনদিনাখন দাদাৰ এইটো ঘটনাটো হৈছে সেইদিনাখন ৰাতি 3টামান বজাত, 3টা 3:30 এনেকুৱা হ'ব, ইয়াতে এটা শব্দ উঠিছে যে ঠাপকৈ এটা শব্দ উঠিছে। মোৰ তেতিয়া গুজবম্পছ আহি গ'ল লগালগ, মই এতিয়াও আহিছে। মই মানে ভাবিলোঁ অ' শ্বিট কি হ'ল এইটো মানে। মুখা এলবামৰ মুখা কেছেটখন এলবামখন বাগৰি পৰি গোটেই ইয়াতে ভাঙি পৰি আছে। হামিং কিং জীয়াই আছে। হয়, এতিয়াও বিচাৰিলে হাতীগাঁৱতে পাব জুবিন গাৰ্গক। অনামিকাৰ পৰা জানমণিলৈ, হিন্দী গীতৰ পৰা বাংলা গীতলৈ জুবিন গাৰ্গৰ প্ৰতিটো সৃষ্টিৰাজিয়েই সংৰক্ষিত হৈ আছে হাতীগাঁৱত। জুবিন গাৰ্গৰ ৩৮,০০০ৰো অধিক গানৰ কেছেট এতিয়া সংৰক্ষিত কৰিছে হাতীগাঁৱৰ নিবাসী বিশাল কলিতাই। জুবিন গাৰ্গৰ বাবে বিশাল কলিতাৰ আছিল এয়া এক ডাঙৰ উপহাৰ। জুবিন গাৰ্গৰ বিষয়ে জানিবলৈ হ'লে আপুনি এপাক আহিব লাগিব জুবিন গাৰ্গৰ এই বিশাল পৃথিৱীলৈ। নিজৰে এই পৃথিৱী দেখি আচৰিত হৈ পৰিছিল জুবিন গাৰ্গ। মৃত্যুৰ দিনা কি হৈছিল বিশাল কলিতাৰ লগত, কেনেকৈ সম্ভৱ হৈছিল জুবিন গাৰ্গৰ এই পৃথিৱীখন গঢ় দিবলৈ, আমি কথা পাতিছিলোঁ বিশাল কলিতাৰ সৈতে। বিশাল কলিতাই কৈ গৈছিল সকলো কথা। মই ফাৰ্ষ্ট গান শুনিছোঁৱেই জুবিনদাৰ। মই কালেকশ্যনটো ষ্টাৰ্ট কৰিছিলোঁ 1999ৰ পৰা। ত' ইনিচিয়েলি মোৰ ঘৰত মোৰ ফেমিলি মানুহ মানে মোৰ পাপা আৰু মোৰ খুৰাই অলৰেডি জুবিনদাৰ গান শুনে আৰু তাহাঁতি মানে তেতিয়াৰ পৰা কালেকশ্যন কৰিয়ে আছিলে, মায়া হওক অনামিকাখন হওক। ত' তেনেকৈ আৰু পাপা আছিলে মোৰ জুবিনদাৰ ফ্ৰেণ্ড আছিলে পাপা। ত' তেনেকৈ 98 মানৰ পৰা জুবিনদাৰ গান মই ভালকৈ শুনা ষ্টাৰ্ট কৰিছোঁ আৰু 99ৰ পৰা মই কালেক্ট কৰা ষ্টাৰ্ট কৰিছোঁ। এলবামছবোৰ লাইক শব্দ, দেন পাখি, ৰংমন, তেনেকৈ আৰু বহুত এলবাম আছে, চান্দিনী ৰাত, তেনেকৈ সেইবোৰ গানবোৰ জুবিনৰ গান। তো তেনেকৈ মই গানবোৰ কালেকশ্যন কৰা ষ্টাৰ্ট কৰিলোঁ। তো তেতিয়া মানে যিহেতু দোকান আছিলে, শ্বপছবোৰ আছিলে, কেছেটছ আৰু চিডিজৰ দোকানবোৰ আছিলে, তো তেতিয়া এভেইলেবল আছিল দোকানত। আৰু আগতে পষ্টাৰ্ছ ওলাই জুবিনদাৰ বা মেগাজিনছ, এইবোৰ মায়া মেগাজিনছ, তাতে মানে জুবিনদাৰ নেক্সট এলবামখন কি ওলাব সেইখিনি তেনেকৈ আমি মানে ইনফৰ্মেশ্যন পাওঁ, যিহেতু তেতিয়া ছ'চিয়েল মিডিয়া নাছিলে, ইণ্টাৰনেট নাছিলে। সেইটোতো ক'বলৈ একো ভাষাই নাই। এতিয়া মানে দাদাৰ এটা এটা গানৰ মিনিং আছে। গান বুলি দাদাৰ লিৰিক্স হওক, দাদাৰ মিউজিক হওক, বহুত বস্তু জানিব পাৰিব, শিকিব পাৰিব মানুহে যদি ভালকৈ মানে মন দি শুনে। কাৰণ দাদাৰ লিৰিক্সে আৰু বাকী যিখিনি মিউজিকেল দাদাৰ মানে সেইটো মানে সাংঘাতিক মানে। মই বেলেগ বহুত গান শুনিছোঁ, কিন্তু দাদাৰ মানে যিখিনি ক্ৰিয়েটিভিটি হয়, দাদাৰ যিখিনি মিউজিকত যেনেকৈ দাদাই কৰে, সেইখিনি কমপ্লিটলি ডিফাৰেণ্ট হয় মানে তোমাৰ বেলেগ গানতকৈ। 38,000 প্লাছ কেছেটছ আৰু চিডিজ আৰু যিখিনি ডিজিটেল অনলাইন প্লেটফৰ্মত গান আহিছিলে। কাৰণ আফটাৰ 2012-13 চিডি কেছেট নাপাই বন্ধ হৈ গৈছিলে। তাৰপিছত ইউটিউবত বা স্পটিফাই, এপল মিউজিক, উইং মিউজিক তাতে আপলোড কৰা হৈছিল। তো সেইখিনি ডিজিটেল ভাৰ্জনখিনি মই হাৰ্ড ডিস্কত ষ্ট'ৰ কৰি ৰাখিছোঁ। এতিয়া 2012-13 মানত দোকানবোৰ বন্ধ হৈ গ'ল। তো তেতিয়া মোৰ বেয়া লাগিল যে এতিয়া দোকানবোৰ বন্ধ, কাৰণ সেইটো সময়ত মেমৰি কাৰ্ড, পেন ড্ৰাইভ বা মোবাইল ফোনছত গান ওলাই গৈছে। তো তাহাঁতি দোকানীবোৰে চিডি কেছেটৰ শ্বপছবোৰ বন্ধ কৰি কিনে মোবাইলৰ দোকান খোলা ষ্টাৰ্ট কৰিলে। তো মোৰ কাৰণে ডিছএডভান্টেজ এটা হ'ল যে মই আৰু কিনিব নোৱাৰোঁ। কিন্তু নাই, মই হাৰ মানা নাই। মই ইয়াৰ পৰা দিল্লী, কেলকাতা, চেন্নাই এইবোৰ ষ্টেটছ ট্ৰেভেল কৰিছোঁ, যাতে মই, কাৰণ তাতে এতিয়াও বস্তুটো আছে চিডি কেছেটৰ দোকান। কাৰণ মানে ইয়াতে এতিয়া মানুহ ডিজিটেল ফৰ্মেট ভাল পায়, কাৰণ এতিয়া 5G আছে। তো মানুহে 45-50 ৰুপিজ দি এখন কেছেট কিনি 8টা গান নুশুনে। যিহেতু ইণ্টাৰনেটত আজি যুগ চলি আছে, তো মানুহ ডাউনলোডেই কৰিব, যোনটো বেছি চিপ হয়, কিন্তু কোৱালিটি নাপায়। এতিয়া এনালগ বা চিডি ভাৰ্জনবিলাকত কোৱালিটি ভাল, কাৰণ ইউটিউবত আপলোড কৰাৰ লগে লগে এটা মানে অলপমান কোৱালিটি কমি যায়। মই নকওঁ যে বেয়া শুনে, কিন্তু কোৱালিটি অলপ হ'লেও কমি যায়। তো তেতিয়াৰ পৰা মই মানে ভাবিলোঁ যে নাই, এইটো একচুৱেলি যদি মই ষ্টাৰ্ট কৰোঁতে ভালকৈ কৰিব লাগিব। যিহেতু দোকান থাকোঁতে মোৰ কালেকশ্যন আছিলে, ধৰি লওক 500-600 মান কেছেটছ আছিলে মোৰ লগত, কিন্তু ইমানখিনি নাছিলে। এইখিনি মই 2013ৰ পিছৰ পৰা ষ্টাৰ্ট কৰিছোঁ কালেক্ট কৰিবলৈ। আৰু জুবিন দাক মই ফাৰ্ষ্ট লগ পাইছিলোঁ 2002ত। তোমাৰ জুবিন গাৰ্গ নাইট শ্ব' এটা হৈছিলে নেহেৰু ষ্টেডিয়াম, গুৱাহাটীত। তো তেনেকৈ জুবিন দাক মই ফাৰ্ষ্ট দেখিছিলোঁ যে এজন ৰক ষ্টাৰ, মানে চশমা তচমা পিন্ধি কিনে, ছানগ্লাছ পিন্ধা আছে, কীবৰ্ড বজাই, পূৰা মানুহ ভিৰ মানে যাতা। মানে সেইখন চাই মই দাদা ইনফ্লুৱেঞ্চ হৈ গৈছোঁ, মানে বাপৰে মানুহকে সাংঘাতিক মানুহ দেখোন। তো তেতিয়াৰ পৰা মই নিজে কীবৰ্ড বজোৱা ষ্টাৰ্ট কৰিলোঁ। দাদাক দেখি কিনে দেখিছোঁ যে নাই, মই মিউজিকটো শিকিব লাগিছিলে চাগে হয়তো। হয়, মই কীবৰ্ড বজাওঁ, মই পিয়ানো বজাওঁ। এইখন পুৰাণী কবৰ তাতে আছে। এইখন মই একচুৱেলি মোৰ ওচৰত নাছিল, আৰু এইখন কেছেটৰ কথা মই গম পোৱা নাছিলোঁ। এইখন তোমাৰ 1998ত জুবিন দাই গাইছিলে এই মুভিখনত, আৰু এইখন হৰৰ মুভি হয়।
তো মই নাজানো, মোৰ চিনাকি মানুহ এজন আছে, কেলকাতাত থাকে তেখেত। তো তেখেতে মোক কৈছে যে জুবিন দাই এইখন মুভিত গান গাইছে। তো মই কৈছোঁ নাই গোৱা। তেখেতে কৈছে গাইছে। তো তেখেতে মোক ফটো মাৰি পঠালে। তো ময়ো শ্বক হৈছোঁ, আৰে এইটো মোৰ লগত নাই, মোৰ লগতো থাকিব লাগিছিলে। তাৰপিছত এইবোৰ একচুৱেলি তেতিয়া মানুহে ইমান গুৰুত্ব নিদিলে, হয়তো আমিও গম নাপালোঁ। তো 1998ত দাদাই ফাৰ্ষ্ট বলীউড মুভিত পুৰাণি কবৰ বুলি হৰৰ মুভিখনত জুবিন দাই 2টা গান গাইছে। এটা হ'ল কুছ তো কাহো ৱাদিঅ' বুলি, আৰু এটা হ'ল দিল মেৰা চুৰায়া এক হাছিনা নে বুলি। তাতে জুবিন দাৰ চন্দনা দীক্ষিতে গান গাইছিলে। তো তেনেকৈ মই কালেক্ট কৰিলোঁ 25,000 দি কেনে মই কেলকাতা গ'লোঁ, তেখেতে মোক দিলে। তাৰপিছত অনাৰ দিনাখনে মই কাপোৰ চাপোৰ চেঞ্জ কৰি লগালগ মই জুবিন দাৰ জোনালী ষ্টুডিঅ'ত দাদাক সুধালোঁ। দাদা শ্বক মানে, আৰে এইটো দেখোন মোৰ ভইচ, মই গাইছিলোঁ। তো দাদাৰো মনত নাই, কাৰণ ইমান গান গাইছে, তো সেইটো সম্ভৱ নহয় যে চব বস্তু যে মনত ৰাখিব পাৰিব। তো তেখেতে মোক হেল্প কৰিছে, ময়ো তেখেতৰ পৰা ইনফৰ্মেশ্যন লৈছোঁ। আৰু দাদাই মোক কৈ থাকে, তেতিয়া মই ভইচ নোটটো ৰেকৰ্ড কৰি থাকোঁ বা মই লিখি গৈ থাকোঁ যে অমুক অমুক এলবামখন মই 96ত কৰিছোঁ বা 2005ত কৰিছোঁ, বলীউডত মই এইটো। তাত জুবিন দাই তোমাৰ যেতিয়া হিৰো হণ্ডা এডটো ওলাইছিলে বাইকৰ দেশ কি ধড়কন ধক ধক, তো ইয়াৰ 2000ত তেতিয়া জুবিন দাৰ কে সেই জিংগলছটো কৰিছিলে। আগতে কেবল টিভিত আহিছিলে সেইবোৰ এডছ। তো তেনেকৈ আমি বহুত বস্তু গম পাওঁ। তাৰপিছত জুবিন দাই বহুত হিন্দী চিনেমাত হামিঙো কৰিছে। এতিয়া মানুহে কয় অকল গেংষ্টাৰ য়ালি বুলি কয়, য়ালি নহয়। জুবিন দাই 1998তে বলীউডত জইন কৰিছিলে। হামিং কিংটো হয় তেখেতে, কিন্তু তেখেতে ঋতিক ৰোশন আৰু ফিজা মুভিটো তেখেতে কৰিছিলে। ঋতিক ৰোশন 2000ত ওলাইছিলে। তাৰে মেৰে ৱাটাৰ যোনটো টাইটেল ট্ৰেক, জুবিন দাৰ ফ্ৰেণ্ড ৰঞ্জিত বৰুডজী তেখেতে মিউজিক কৰিছিল তাতে। তো জুবিন দাই তেতিয়া ফিজা মুভিখন ঋতিক ৰোশনৰ যোনটো মেৰে ৱাটান টাইটেল ট্ৰেক, তাতে জুবিন দাই হামিং কৰিছিলে আৰু গানো গাইছিলে। তাৰপিছত বেক টু বেক জুবিন দাই এটাৰ পৰা এটা গান কৰি আছে। তাৰপিছত এইখন য়ে হে জলৱা, তাৰপিছত গৰ্ভ সলমান খানৰ তাতে কৰিছে। পিছত য়ালি চালিত গালে, তাৰপিছত ICU, এইবোৰ ষ্ট্ৰিংছ, ৰকিব, গেংষ্টাৰ, গায়ব তুষাৰ কাপুৰৰ, ঝুম বৰাবৰ ঝুম, লাইফ মে কবি কবি, ছানী দেওলৰ বিগ ব্ৰাদাৰ, তাৰপিছত এইফালে চুফি এলবামছ আছে, এইফালে দেশী বইজ আছে, তাৰপিছত ইমৰান হাছমিৰ দ্য ট্ৰেইন, বহুত আছে, ক'লে শেষ নহ'ব চাগে। সেইটো মোৰ দায়িত্ব হয়, আৰু ফিউচাৰ জেনেৰেশ্যনছ বুলি নহয়, চবকে দেখাব বিচাৰিছোঁ। কাৰণ দাদাৰ বিষয়ে যদি কিবা জানিব আছে, ইয়াতে ডেফিনেটলি আহিব পাৰিব, ইয়াতে দাদাক এক্সপ্ল'ৰ কৰিব পাৰিব, জুবিন দাৰ বিষয়ে জানিব পাৰিব। আৰু নট অনলি CDs এণ্ড কেছেটছ, ইয়াতে বুকছ, মেগাজিনছ, তাৰপিছত বুকলেটছ, ফটোগ্ৰাফছ, স্নেপছ, গোটেইখিনি আছে জুবিন দাৰ। আৰু জুবিন দাই নিজে লিখা ইয়াতে পয়েমছবোৰ আছে, আৰু বহুত কিবা কিবি ইনফৰ্মেশ্যন পাব ইয়াতে যদি আহে। আৰু মোৰ এইটো প্লেনিং আছিলে 2016-17 মই ভাবিছোঁ, কাৰণ আগতে মই যেতিয়া দেখা পাওঁ US হওক বা জাৰ্মানী, কানাডা, সেইবোৰ কাণ্ট্ৰিজত মানুহ কোনোবা যদি কাৰোবাৰ ফেন হয়, তো এনেকুৱা আৰ্কাইভ বা এটা গেলাৰী লাইব্ৰেৰী টাইপ বনাই ৰাখে, মিউজিয়ামৰ নিচিনা। তো মই ভাবিলোঁ ইণ্ডিয়াত এইটো কোনো কৰা নাই, যদি কোনোবা কৰিছে মই নাজানো। তো মই ভাবিছোঁ অসমত যদি মই জুবিন গাৰ্গৰ এটা আৰ্কাইভ বনাব পাৰোঁ, তো সেইটো বেছি ভাল হ'ব। তো দাদাৰ লগত ডিছকাছ কৰিলোঁ, দাদাই হাঁহে তেতিয়া ক'লে ইমান কেছেট ক'ত পাবি তো তেনেকৈ মই কালেকশ্যন কৰি ফাইনেলি 16 ছেপ্টেম্বৰ দিনাখন জুবিন দাই আহিলে, আৰু দাদাই নিজে নিজৰ হাতেৰে নিজৰ এটা মিউজিয়াম ইনগ্ৰেশ্যন কৰি কিনে আমাক গোটেই অসমৰ ৰাইজৰলৈ এইটো মানে ৱেলকাম জনাইছে, যাতে আহক ইয়াতে মোৰ বিষয়ে জানিব পাৰিব, ইয়াতে উপভোগ কৰিব পাৰিব। আৰু বিশাল মোক কৈছে, হয়, তই মোক কৈছে তই অকলেই কৰিছোঁ এইখিনি কাম, যোনটো 4-5জন মিলি কেনে কৰিব লাগিছিলে। আৰু দাদাই মোক থেংক ইউ কৈছে সেইটোৰ কাৰণে, আৰু কৈছে যে ইমানখিনি তই কষ্ট কৰিছ, এইখিনি বস্তু ইয়াতে থাকিব, কাকো নিদিবি, কাৰণ এখন কেছেট হেৰাইলেও বহুত ডাঙৰ লছ আমাৰ কাৰণে। আৰু ৰিচেণ্টলি মই দাদাৰ কাৰণে এখন বেংগলোৰৰ পৰা মই সেইখন একচুৱেলি মোৰ লগত নাছিলে, আৰু মোৰ এটা দুৰ্ভাগ্য, দাদাক মই কেছেটখন CDখন দেখাব নোৱাৰিলোঁ। 2004ত জুবিন দাই কুথু বুলি এখন তেলেগু মুভিত গান গাইছিলে, আছানা আছানা বুলি। সেইটো মই বেংগলোৰ গৈ কিনে মই গোটেই বেংগলোৰ 3 দিন ঘূৰিছোঁ। তাৰপিছত এজন মানুহ, তেখেতৰ আগতে শ্বপ আছিলে, তো সেই শ্বপখন বন্ধ হৈ গ'ল, তেখেতৰ ষ্ট'ৰ ৰুমত এই CDখন আছিলে। তো মই মানুহ সুধি তেনেকৈ মই এখন CD কালেক্ট কৰিলোঁ। তেখেতৰ নাম ফ্ৰেড জন হয়, খ্ৰীষ্টিয়ান মানুহ, কৰ্ণাটকত থাকে, বেংগলোৰ। তো তেখেতে এইখন মোক দিলে। দাদা নাই বুলি নহয়, দাদা ইয়াতে আছে। দাদাক মই হয়তো এইফালেদি গ'লে ফিল কৰোঁ দাদা ইয়াতে আছে বুলি, কাৰণ সেইদিনাখন মানুহজন ইয়াতেই আছিলে, ইয়াতেই দাদাই মোৰ লগত কথা পাতি এইবোৰ গোটেই গানৰ কথা পাতি আছিলে। আৰু ইয়াতে দাদাৰ ভণ্টি জংকী বা তেখেতৰো কেছেটছ আছে দাদাৰ লগত, সেইবোৰ দেখিও দাদা নষ্টালজিক হৈ গৈছিলে। এইটো ৱৰ্ল্ডত ফাৰ্ষ্ট মই দেখিছোঁ, কোনোবা যদি আগতে কৰিছোঁ মই নাজানো, কিন্তু মোৰ হিচাপত এইটো চাগে জুবিন গাৰ্গ ফাৰ্ষ্ট মানুহ এজন যোনে নিজৰ আৰ্কাইভ বা নিজৰ কালেকশ্যন, কেছেটছৰ CDছৰ গানৰ কালেকশ্যন নিজৰ হাতেৰে অ'পেনিং কৰিছে। তো সেইটো আৰু চবতকৈ মানে আচৰিত কথা এটা হ'ল, যোনদিনাখন দাদাৰ এইটো নিউজটো আমি পাইছোঁ, যোনদিনাখন দাদাৰ এইটো ঘটনাটো হৈছে, সেইদিনাখন ৰাতি 3টামান বজাত, 3টা 3:30 এনেকুৱা হ'ব, ইয়াতে এটা শব্দ উঠিছে যে থাপকৈ এটা শব্দ উঠিছে। তাৰপিছত মই আৰু মোৰ ৱাইফ কিনাৰ ৰুম থাকোঁ, আমি সাৰ পাই গ'লোঁ। তো তাই ভাবিছে চোৰ কোনোবা আহিছে নেকি, কাৰণ এইফালে গ্লাছ আছে, এইফালে মানে কাটি ভাঙি এইটো খিৰিকীখন কাটি সোমাব পাৰে। তো মই ভাবিলোঁ যে এবাৰ চেক কৰি চাওঁ কি হ'ল, কাৰণ 2 দিন আগত আমি অ'পেনিং কৰিছোঁ ৰুমটো।
তো আহি লাইটটো জ্বলাই চালোঁ দাদাৰ মুখা এলবামখন বাগৰি পৰি গোটেই ইয়াতে ভাঙি পৰি আছে। কেছেটখন একো হোৱা নাই, খালি ওপৰৰ যোনটো প্লাষ্টিকৰ কাভাৰটো সেইটো ভাঙি পৰি আছে। মোৰ তেতিয়া গুজবাম্পছ আহি গ'ল লগালগ, মোৰ এতিয়াও আহিছে। মই মানে ভাবিলোঁ অ' শ্বিট কি হ'ল এইটো মানে। তো তেতিয়া তাই আৰু আমি এবাৰ ধূপ চুপ জ্বলাই কিনে আমি সেৱা চেৱা কৰি প্লাষ্টিক কাভাৰ চেঞ্জ কৰি আকৌ কেছেটখন তাতেই থৈ দিছোঁ। তো মোৰ এনেকুৱা ফিল দাদা চাগে আহিছিল অলপ দেৰি কাৰণে ইয়াতে, মই এইটো ফিল কাৰণ মই গোটেই ৰাতি শুৱা নাই। মইতো কাৰো কথাই পতা নাই, ফোন চোন মই চোৱাই নাই, মই কান্দি মোৰ মাথা বিষাই গৈছে মানে। চকু টকু ফুলি তাই আহিছে, মোৰ ফ্ৰেণ্ডছবোৰ আহি মোক খবৰ লৈছে ঠিকে আছে, কাৰণ 2 দিন আগত মই লগ পাইছোঁ মানুহজনক, 2 দিন আগত নিজৰ হাতেৰে এটা ইনগ্ৰেশ্যন কৰি গৈছে। তো সেইজন মানুহৰ যে 2 দিন পিছত এনেকুৱা এটা ইনচিডেণ্ট হ'ব নৰ্থ ইষ্ট ফেষ্টিভেলত গৈ, মানে মইতো স্পীচলেছ, কি ক'ম, ক'বলৈ একো ভাষাই নাই এইটো ক্ষেত্ৰত। আৰু এই বস্তুটো যে হ'ল মানে এইটো মই ৰাতিপুৱা সেইটোৱে ভাবি আছোঁ মানে কি হ'ল, কিয় বা হ'ল, এইটো কি কথা না আচৰিত দিয়ে। মুভ অনটো ইমান পুটুককৈ কেতিয়াও কৰিব নোৱাৰোঁ, কাৰণ আৰু দাদাৰ গান ভাল পাওঁ তেখেতক, কাৰণ আৰু মই ইমান গান গোৱা ক'তো শুনাও নাই, মই ক'তো দেখাও নাই, আৰু এইখিনি আমাৰ ৰেচপনচিবিলিটি হয় একচুৱেলি, মোৰ বুলি নহয় আৰু প্ৰত্যেকটো অসমীয়া মানুহৰ, যাতে জুবিনদাৰ বস্তু অকল গান কেছেট বুলি নহয়, দাদাই যদি ক'ৰবাত কিবা এটা পেইণ্টিঙো কৰিছে সেইটো ভালকৈ মানে আৰ্কাইভ কৰি থ'ব লাগে, কাৰণ সেই মানুহজন আমাৰ মাজত নাই আৰু এতিয়া। তো তেখেতৰ বস্তুখিনি আমি ভালকৈ ৰাখিব লাগে, যাতে আমাৰ নেক্সট জেনেৰেশ্যনে গম পাব যে জুবিন গাৰ্গ কোন আছিলে, কি আছিলে আমাৰ কাৰণে। আমিতো দাদাক ভালকৈ পালোঁ, কিন্তু অহা জেনেৰেশ্যনকেইটাই যাতে গম পাওক যে জুবিন দা কোন আছিলে। এনেই লেজেণ্ড বুলি নকয়তো, তেখেতে ইমানখিনি সৃষ্টি কৰিছে, তেখেতে মানে ইমান মই দেখাও নাই শুনা নাই, মই বাৰে সেইটো কথাই ক'ম, কাৰণ এইখিনি ধৈৰ্যও লাগিব ইমান গান গাবলৈ, আৰু ইমানকেইটা ভাষাত গান গাইছে তেখেতে, এইটো আচৰিত। আৰু তেখেতৰ যিও মানে মিউজিক কৰে, তেখেতে লিখা হওক, সুৰ কৰা হওক, সাংঘাতিক আছিলে, মানে নৰ্মেল মানুহৰ নিচিনা নহয়। ছিংগাৰ্ছ বহুত আছে, কিন্তু জুবিনদাৰখিনি মানে ডিফাৰেণ্ট আৰু মানে মই সেইটো কাৰো লগত মই কম্পেয়াৰ কৰিব নোৱাৰোঁ। এইখিনি পিছলৈ মই ডিজিটেলাইজ কৰি কেছেটত যিখিনি আছে, CD যিখিনি আছে, ডিজিটেলাইজ কৰি কিনে হাৰ্ড ডিস্কত ৰাখিম, কাৰণ আফটাৰ 10 years এইটো বেয়াও হৈ যাব পাৰে ৰিলছখিনি, কাৰণ এতিয়াতো মই ৰ'দত দিওঁ বা এইখিনি মোৰ চোৱা চিতা কৰা ল'ৰা এটা আছে বা ময়ো নিজে চাওঁ, কিন্তু এতিয়া পিছলৈ এইখিনি ভালে থাকে নাথাকে মই নাজানো, কাৰণ এইটো অলৰেডি পুৰণা হৈছে, এইটো 25 বছৰ 20-30 বছৰ পুৰণা বস্তু আছে। ত' চাওঁ পিছলৈ মই ডিজিটেলাইজ কৰিম, আৰু যদি চৰকাৰে কিবা হেল্প কৰি বিচাৰে আমাক, ডেফিনেটলি আহক, মোৰ লগত কণ্টেক্ট কৰক, মই তেখেতসকলক সহযোগ কৰিম। আৰু মই গৰিমা বৰদলৈতো পাতিছোঁ এইটো কথা, আমি ফাৰ্ষ্ট আমাক জুবিনৰ ন্যায়টো লাগে, ন্যায়ৰ পিছত আমি এইবিলাক চব কথা পাতিম, ভালকৈ ষ্টেপ বাই ষ্টেপ কামবোৰ কৰি যাম। ন্যায়টোতো লাগিবই ন, এতিয়া আজি ইমান দিন হ'ল, 20 দিন পাৰ হৈ গ'ল, তো এতিয়ালৈ যদি মানুহজন জুবিন গাৰ্গৰ ন্যায় বিচাৰিবতো ইমান লাজৰ কথা, যে জুবিন গাৰ্গক আমি জাষ্টিছ বিচাৰি আছোঁ। ইমান ভাল মানুহ এজন, কাৰো লগত একোৱেই নাই, ইমান চবকে নিজৰ ঘৰুৱা মানুহ গ'লে দাদাই ভাত খুৱাই পঠায় মানুহৰ, তেখেতৰ ঘৰত গ'লে। তো আজিৰ দিনত ইমান মানুহৰ টাইমো নাই, তো দাদাই যে ইমানখিনি মানুহক, আৰু তুমি লগ পালে মানে এনেকুৱা লাগিব যে তুমি জুবিন দাক 10 বছৰ আগৰ পৰা চিনি পোৱা, পুতুককৈ ফ্ৰেণ্ডলি হৈ যায় মানুহজন। মানুহ বহুত মৰম কৰিছিলে, মোকো বহুত মৰম কৰিছিল, প্লাছ মোৰ ৱাইফো, তাই যেতিয়া বাহিৰত চাকৰি, তাইক মই ভিডিঅ' কলত কিবা পাতে দাদা, আমাৰ বিয়া সময়ত দাদাই মানে কৈছিলে আৰু আমাৰ যোৰহাটৰে ছোৱালী, ঘৰৰ ছোৱালী, আৰু জুবিনদাৰ মানে মোৰ ৱাইফ ৰিলেটিভ লাগে, তো খুৰীয়েকৰ ছোৱালী তেনেকুৱা, জুবিনদাৰ তাইৰ খুৰীয়েক জুবিনদাৰ কাজিন হয়, তো তেনেকৈ আৰু ৰিলেশ্যন। তো মোক কেতিয়াবা জোকাই থাকে, এই আমাৰ ঘৰৰ ছোৱালীজনী তই বিয়া পাতিলি। তো সেয়াই আৰু দাদাৰ লগত স্মৃতি বহুত আছে, ক'লে কথা শেষ নহ'বই আজি। জুবিনদাৰ কাৰণে ক্ৰেজি বুলি ক'লে কি মানে তেওঁৰ দেউতাকে মানে সৰুতে দেউতাকৰ মানে বন্ধু আছিলে, তেখেতে কিছুমান কেছেট মানে জুবিনদাৰ গান তেওঁও ভাল পাইছিলে, বা আমি সকলোৱে ভাল পাওঁ জুবিনদাৰ গান। তো গানবোৰ আনি পেলাই যেতিয়া বজাইছিলে, সি সৰু আছিলে, সি মানে গানটো সি ন'টিচ কৰিছিলে, শুনি থাকে, লাহে লাহে তাৰ মানে কি হ'ল, গানবোৰ শুনি ভাল লগা হ'ল নেকি, এটা এনেকুৱা হৈ গ'ল, সি মানে জুবিনদাৰ গান নবজালে ভাত নাখায়, জুবিনদাৰ গান নহ'লে স্কুল নাযায়, মানে কেছেটবোৰ মানে সি গম পায়, জুবিনদাৰ গানৰ কেছেটবোৰ চাই, তাৰমানে দোকানত আমি কেতিয়াবা গ'লে কেছেট কিনো, তো সি দেখা পায়, তো এনেকৈ কেছেট পায় বুলি, সেনেকৈ সি স্কুলত গ'লে তাৰমানে কি কয়, মানে প্ৰত্যেক দিনা তাক স্কুলত মানে ঘৰতে মানে ঠিক কৰি ল'বলৈ যে মোক কেছেট যদি দিয়া মই তেতিয়াহে স্কুল যাম, তাক মানে স্কুলত নিবলৈকে মানে খাবলৈকে প্ৰব্লেম হৈ গৈছিলে, মানে দাদাৰ গান লাগে। তেনেকৈ কৰি সি তাৰমানে অলপকৈ কেছেট গোটাই যেতিয়া ডাঙৰ হ'ল, তাৰমানে ক্ৰেজিটো তাৰ বেছি হৈ গ'ল, মানে জুবিনদাৰ কেছেট লাগিব, মানে বেলেগ অন্য ছিংগাৰৰো কেছেট ৰাখিছে, কিন্তু জুবিনদা মানে বেছি পাগল আছিলে, জুবিনদা বুলি ক'লে সি মৰি যায় তাৰমানে,
লাষ্ট মানে প্ৰথমতে মই ভাবোঁ ইমান কেছেট কিনে ই কি কৰিব এইবোৰ ইমান কিনে মানে য'তেই গম পায় জুবিনদাৰ কেছেট আছে গুৱাহাটীৰ কোনো এখন দোকান নাই কেছেটৰ দোকান নাই তাক চিনি নাপায় সি চব জেগাৰ পৰা কালেক্ট অসমৰ প্ৰতিটো জেগাৰ পৰা সি মানে ফোন যোগে হওক সি নিজে গৈ হওক তেনেকৈ সি বহুত কেছেট মানে কালেকশ্যন কৰিছে প্ৰথমতে আমি কৈছিলোঁ যে তুমি ইমান পাগল কিয় কি কৰিবা এইবোৰ এনেকৈ গান ভাল পোৱা কিন্তু জুবিনদাৰ ইমান গান ভাল পায় ইমান তেওঁৰ গান মানে সি কৈছে মোক লাগে মোক যেনেকৈ ধৰক মোক লাগে মই জুবিনদাক মানে মানে বেলেগ ধৰণৰ পাগল মই মানে জুবিনদাক মই জীয়াই মানে ধুনীয়াকৈ মই ৰাখিব বিচাৰোঁ জুবিনদাৰ গানবোৰ মই সংগ্ৰহ কৰিব বিচাৰোঁ মানে সেনেকৈ কৰি সি তাৰমানে পিছত গৈ মানে এই এনেকুৱা হয় যে মা মোক 5,000 টকা দিয়া মা মোক 10,000 টকা দিয়া মই ক'ত কেছেট পাইছোঁ যদি নিদিওঁ সি দুদিনলৈকে ভাত নাখাব কান্দি থাকিব মানে পঢ়া টেবুলত নাহে শেষত গৈ মানে তাৰ কথা আমি মানিব বাধ্য হৈ গ'লোঁ তেনেকৈ আৰু পিছত গমেই পাওঁ আৰু যে তাক নহয় এইটো লাগিবই সেনেকৈ আৰু মই কৈছোঁ নিজৰ ইচ্ছামতে আৰু তাৰ মানে হবি টাইপ হৈ গ'ল মানে ইমান কেছেট আৰু এতিয়াও 15 কাৰ্টুনমান কেছেট খোলাই নাই তাৰমানে থবৰ জেগা নাই তাৰপিছত শেষত মানে ক'লে আৰু মা এইটো এনেকৈ বনাম জুবিনদাক মই মানে গিফ্ট এটা দিব বিচাৰোঁ দাদাই মানে চাওক দাদাই কিমান ডাঙৰ কাম কৰিছে কিমান তেওঁ গান গাইছে দাদায়ো জানক ল'ৰা ভিতৰতে আছে জুবিনদা আহি মানে তাক মানে তালৈকে বিচাৰি গৈছে জুবিনদাই নিজেই মানে আচৰিত হৈ গৈছে মানে এনেকুৱাও তই মানে ইমান এনেকৈ গোটাইছা কেনেকৈ সম্ভৱ মানে তই কেনেকৈ কৰিলি অকলে সেইটোৱে আৰু মই তাৰমানে তাক সৰুৰ পৰাই মানে বস্তুটো মানে সহযোগ কৰি আহিছোঁ যিহেতুকে মানে সি ভাল পায় এজন মানুহক আৰু আমিও ভাল পাওঁ জুবিনদাক তো জুবিনদাক আমিও বহুত শ্ৰদ্ধা কৰোঁ সেইটো কাৰণে আমিও তেওঁৰ গান শুনি ভাল পাওঁ মই ভাবিছোঁ কোনোবাইতো গানখিনি সংগ্ৰহ কৰিব লাগিব সেইটো ভাবিয়ে তাক ছাপোৰ্ট কৰি গৈ আছিলোঁ